बाहर क्या खेती আটাইলৈ নমস্কাৰ জনাইছোঁ আৰু ৰঞ্জনা চেনেলটোলৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। বিহু আহিয়ে পৰিল, বিহুলৈ আৰু বেছি দিন নাই। আচলতে মনবিলাক বিহু বুলি ক'লে বহুত ফূৰ্তি, কিবা চঞ্চল হৈ যায়। আচলতে মই ৰাতিপুৱা চাকিখন দি ল'লোঁ। আজি মোৰ হাজবেণ্ডৰ জন্মদিন আৰু জন্মদিন উপলক্ষে আমি গৈ আছোঁ হাতীচিলা বাবা মন্দিৰত। আমাৰ ঘৰৰ পৰা 10-15 মিনিটমানৰ ৰাস্তা হ'ব। আপোনালোকে গৈছেনে? যদি যোৱা নাই যাবচোন মন্দিৰটো। ময়ো আচলতে বিয়াৰ পিছতে এবাৰ গৈছিলোঁ, তাৰপিছত আৰু যোৱা হোৱা নাই। 7 বছৰমানৰ পিছত আজি যাব ওলাইছোঁ। লগত আছে মোৰ ভণ্টি, মানে মোৰ ননন আৰু ননন জোঁৱাই ভাগিনজনী। আপোনালোকক মই ভিডিঅ'টো শেষলৈ চাই থাকিব দেখাই যাম। আচলতে হাতীচিলা বাবা মন্দিৰটো যথেষ্ট ধুনীয়া আৰু ইমান শান্তিপ্ৰিয়, মানে ঠাইখিনি ইমান ঠাণ্ডা, ভাল লাগে, বহুত ভাল লাগে। ওচৰত ব্ৰহ্মপুত্ৰখন, এতিয়াতো চাগে কিবা হৈছে, পানী চানী কমিছে নে কি নাজানো বাৰু, গৈ চালে গম পাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিখিনি মোৰ মানে কি হয় নতুন ছাবস্ক্ৰাইবাৰ, যিখিনিয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে উৎসাহ দিলে আমিও উৎসাহ পাম আচলতে কাম কৰি যাবলৈ। আৰু এয়া আমি মন্দিৰ পালোঁ। মন্দিৰটো ভালদৰে দেখুৱাম। এয়া মন্দিৰৰ যিখিনি গণেশ বাবাৰ, মেইনলি হাতীচিলা বাবা মন্দিৰটো হৈছে গণেশৰ মূৰ্তি বা গণেশৰ এইডাল হাতীৰ শুৰৰ নিচিনা কাৰণে, আৰু দুফালে সম্পূৰ্ণ হাতী এটা, আমাৰ অৰিজিন হাতী এটাৰ যিখন মানে শুডালেৰে, যিখন কাণ দুখনেৰে তেওঁৰ মুখখন একদম একে ছিষ্টেমৰে এই মন্দিৰটো, সেইকাৰণে হাতীচিলা বাবা নাম হৈছে বোধহয়। বহুত ময়ো নাজানো, মোৰ জ্ঞানেৰে কৈছোঁ আৰু আপোনালোকে যদি জানে তেওঁৰ বিষয়ে বিশেষকৈ কমেণ্ট কৰি জনাবচোন। আমিও চাকিখন দি ল'লোঁ। লগতে শিৱ বাবাৰ থাপনাখনো আছিল তাতে, আচলতে থানখনো একেলগে। আৰু এইডাল হৈছে কঁঠাল, একদম লগতে আছে, মানে থাপনাৰ লগতে লাগি আছে কঁঠালডাল। ইমান কঁঠাল লাগিছে মানে আচৰিত। আমি কিন্তু 2টা লৈ আনিছোঁ দেই, মানুহজনকৈ। আৰু এই দূৰত দেখিছেনে, এইয়া বীজটো, মানে এয়া চাওকচোন। মই গোটেই ভালদৰে দেখুৱাব নহ'ল আৰু, ইমান দূৰলৈকে মানে কেমেৰাই ঢুকিও নাপায় আৰু ইমান দূৰ যোৱাও নাযায়, বহুত ৰ'দ দি আছিল। আৰু আজি মানুহৰ সমাগম যথেষ্ট কম আছিল, বোধহয় বাৰটোৰ কাৰণেও হ'ব পাৰে, শনিবাৰ আছিল কাৰণে। আৰু যিহেতু আমাৰ এওঁৰ শনিবাৰ জন্মদিনে পৰিল, সেইকাৰণে মই শনিবাৰলৈ এয়া দেখিছেনে মন্দিৰ, এয়া শুৰটো, মানে হাতীৰ শুৰডালৰ নিচিনা এয়া। আৰু ইফালে দুইফালে যেনেকৈ আমাৰ কাণ দুখন থাকে তেওঁৰ, গণেশ বাবাৰ, ঠিক তেনেকুৱাকৈ সেইকাৰণে মন্দিৰটো ইমান ধুনীয়া লাগে দেখিবলৈ। আৰু ভিতৰত এটা গুহা আছিল আচলতে, মই গুহাটোৰ ভিতৰত সোমোৱা এইকাৰণে নাই, মানে আন্ধাৰ একদম, এটা ছাইডেৰে সোমাই এটা বাটেৰে ওলাই আহিব পাৰি। ইয়াৰ আগৰবাৰ যাওঁতে মানে দেখিছিলোঁ, কিন্তু এইবাৰ যাব সুবিধা নহ'ল আৰু, মানে আন্ধাৰৰ মানুহ চানুহ নাছিল না, বেছি মানুহ থাকিলে ভাল লাগে, ইমান কম মানুহত যাব দিগদাৰ লাগে আৰু। আপোনালোকে যদি গৈ পোৱা নাই হাতীচিলা বাবাৰ মন্দিৰত, আচলতে চন্দ্ৰপুৰৰ ফালে যাব লাগে। চন্দ্ৰপুৰটো পাব নালাগে বাৰু, তাৰ আগতে পায়, নাৰেংগী কি বন্দা নেকি, নে পানীখাইটি নে কি, সেইখিনি ঠাইতে পায়। বহুত মানে যাব নালাগে, কিন্তু বহুত ধুনীয়া। ইয়াতে পিকনিক প্লেচো হয়, নিউজবিলাকত পাই থাকে। আহি ভাত খাম বুলি ভাবিছিলোঁ, মোৰ ইমান ভোক লাগিছিল, মই ভাত খাব খুজিছিলোঁ, কিন্তু ভণ্টিহঁতে খাব নুখুজিলে কাৰণে আমি আৰু দোচা খাই দিলোঁ। টিকলি 2টাই খালে চিকেন ৰোল। ইফালে ঘৰত বনালোঁ ৰেচিপি, অলপমান ছাগলী মাংস আনিছিলোঁ। ছাগলী মাংসৰ ৰেচিপি যিহেতু মই দিয়ে থাকোঁ, আজি ৰেচিপিটো শ্বেয়াৰ নকৰিলোঁ আৰু, ভাগৰো লাগিছিল। আৰু এইটো ৰাতিৰ কাহিনী, এইখিনি ৰাতি বনাই আছোঁ। এইবাৰ আচলতে আমি কাকো ভাত খোৱা কথা কোৱা নহ'ল। আৰু ইফালে বনাইছে চাম্বাৰটো দিনতে বনাই ৰাখিছিলোঁ। মই আপোনালোকক চাম্বাৰ ৰেচিপিটো দিম, এদিন শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আজি যিহেতু মই নাছিলোঁ সেইখিনি সময়ত বনাই থাকোঁতে, সেইকাৰণে দিয়া নহ'ল। আৰু আমাৰ মানে ঠাইত যাবলগীয়া আছিল অহাকালি, সেইকাৰণে আজি আৰু ইমান মই একো
ভাত খাব নিমন্ত্ৰণ কাকো নিদিলোঁ আৰু ভাগৰ লাগিব এনেকৈ ভাবিলোঁ সেইকাৰণে। তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আমাৰ ৰাতি চাইকেলখন উলিয়াইছে, নুলিয়াই আজিকালি অকণমান খেলিব খোজে, অকলে অকলে থাকে যে ৰুমটোত, কি কৰিব আৰু অলপ অলপ খেলিব খোজে। তাকে অলপ সময় তাইৰ লগত 11টা, 11:30, 12টালৈকে মই এনেকৈ ৰৈয়ে থাকোঁ। তাই নোখোৱা যে অলপ ভালকৈ খেলি থাকিব খোজে, সেইকাৰণে ভাবোঁ এনজয় কৰক অকণমান তাইৰ সময়খিনি। আপোনালোকক কি ক'ম আৰু, আপোনালোকে নেক্সট মোৰ ভিডিঅ' এটালৈ মই পুনৰ আহিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে বাই।